Model question paper class 10 subject general mathematics চাই যোৱা 1 নম্বৰটো দিয়া আছে চাৰিটা অপচন দিয়া আছে ইয়াৰ পৰা কোনটো শুদ্ধ সেইটো লিখিব লাগে বাৰটা আহে এনেকুৱা চাই যোৱা ত্ৰিভুজ ABC এংগেল A ইজিক্যাল 19 ডিগ্ৰী এইটো চাবা অলপ চাই থাক এইবিলাক চাবা 1 মাৰ্কৰ কাৰণে আহি যাব পাৰে আহি গ'লে তোমাৰ সময়টো অতিবাহিত নহয় তুমি লিখি দিব পাৰিবা ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে কোনো অখণ্ড সংখ্যা এমৰ ভাৱে যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m + 1 ৰূপত হ'ব এনসাৰ দিয়া আছে লগতে সলিউশন দিয়া আছে সমাধান কৰা আছে এইটো প্ৰশ্ন ভিডিঅ'বোৰ ভাল লাগে প্লিজ শ্বেয়াৰ কৰক আপোনাৰ লগত আনৰো যাতে সহায় হয় এইটো ইম্পৰ্টেণ্ট আছে এইকেইটা চাবা সেকশন সি প্রশ্ন উত্তর 3 মার্কৰ কেৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰা (3x² - 4 √3x + 4 = 0) আহি থাকে চাবা এনেকুৱা এটা প্ৰেক্টিছ কৰিবা অভ্যাসৰ কাৰণে পতে কৰে ধৰ অভ্যাস কৰিবা অভ্যাস কৰাৰ বস্তু এইটো মুখস্থ কৰাৰ বস্তু নহয় এটা স্তম্ভৰ পাদবিন্দুৰ পৰা আন এটা অট্টালিকাৰ শীৰ্ষবিন্দুৰ উঠন কোণ 13 ডিগ্ৰী চাবা এইবিলাক 5 মাৰ্ক 4 মাৰ্কৰ কাৰণে আহে ত্রিভুজ ABC আঁকা যাতে BC = 7 সেন্টিমিটার এংগেল LB = 45 ডিগ্ৰী আৰু এংগেল A = 105 ডিগ্ৰী 105 ডিগ্ৰী 105 এইটো অঙ্কন পাঠৰ পৰা দিছে
প্ৰেক্টিছ কৰি থবা আয়ত আৰু আয়তন মাধ্যৰ গণনা তো সহজে আছে এইবিলাক বহুলক মধ্যমা থ্যাংকস ফর ওয়াচিং